যদি আমি ইতিহাসৰ প্ৰত্যেকজন বিখ্যাত তথা সফল ব্যক্তিৰ উদাহৰণ লওঁ, সকলোৰে পাছত আমি এজন মেণ্টৰ দেখা পাম। যদি পুৰণি ইতিহাস মহাভাৰতৰ কথাই লওঁ, যি যুদ্ধত কৌৰৱসেনাক পৰাস্ত কৰা অসম্ভৱ আছিল, সেই যুদ্ধত শ্ৰীকৃষ্ণৰ দিহা পৰামৰ্শৰ জৰিয়তে পাণ্ডৱসেনাই কৌৰৱসেনাক পৰাস্ত কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বিখ্যাত বৈজ্ঞানিক এলবাৰ্ট আইনষ্টাইন, টমাছ আলভা এডিছন, তেওঁলোকৰো এজন মেণ্টৰ আছিল, যিয়ে তেওঁলোকক দিহা পৰামৰ্শ আগবঢ়াইছিল। কেৱল সেয়াই নহয়, বৰ্তমান সময়ত পৃথিৱীৰ আটাইতকৈ চহকী লোকসকলৰো মেণ্টৰ আছে, যাৰ জৰিয়তে আমি এই কথা গম পাব পাৰিছোঁ যে বৰ্তমান সময়ত মেণ্টৰশ্বিপৰ গুৰুত্ব কিমান। তোমাক যদি কোৱা হয় এজন সঠিক ব্যক্তিৰ এটা উপদেশে তোমাৰ জীৱন সলনি কৰি দিব পাৰে, এয়াই হৈছে মেণ্টৰশ্বিপৰ শক্তি। হাজাৰ বছৰ পুৰণি মহাভাৰতেই ইয়াৰ এক সৰ্বশ্ৰেষ্ঠ উদাহৰণ। নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান গগৈ। মই কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক তৃতীয় বৰ্ষৰ বিজ্ঞান শাখাৰ এজন ছাত্ৰ, আৰু মই 2024 বৰ্ষৰ এজন লুইট ফেলো। এই মেণ্টৰশ্বিপৰ ইতিহাস বহু পুৰণি। মেণ্টৰ শব্দটো গ্ৰীক মাইথলজিৰ পৰা আহিছে। খ্ৰীষ্টপূৰ্ব 800 চনত গ্ৰীকৰ বিখ্যাত লেখক হোমাৰৰ এজন বন্ধু আছিল, যাৰ নাম আছিল মেণ্টৰ। হোমাৰৰ অনুপস্থিতিত মেণ্টৰে হোমাৰৰ পুত্ৰক দিহা পৰামৰ্শ আগবঢ়াইছিল, আৰু এই মেণ্টৰ নামৰ ব্যক্তিজনৰ পৰাই মেণ্টৰ শব্দটো আহিছে। আজি এই ভিডিঅ'টোত আমি মেণ্টৰশ্বিপৰ বিষয়ে আলোচনা কৰিম। মেণ্টৰশ্বিপ বৰ্তমান সময়ৰ পৰাই নহয়, বহু পুৰণি সময়ৰ পৰাই চলি আহিছে। কিন্তু মেণ্টৰশ্বিপ হয়নো কি, বা বৰ্তমান সময়ত ইয়াৰ গুৰুত্ব কিমান? আজি এই বিষয়সমূহৰ ওপৰতে আমি এই ভিডিঅ'টোত আলোচনা কৰিম। মেণ্টৰ হৈছে এজন অধিক অভিজ্ঞ আৰু জ্ঞানী ব্যক্তি, যিয়ে আন এজনক প্ৰতিটো খোজতে দিহা পৰামৰ্শ দি আগবাঢ়ি যোৱাত সহায় কৰে। এজন মেণ্টৰে আমাক সঠিক সিদ্ধান্তসমূহ লোৱাত সহায় কৰে। কেৱল কেৰিয়াৰ বা পঢ়া শুনাৰ ক্ষেত্ৰতে নহয়, ব্যক্তিগত জীৱনতো এজন মেণ্টৰে আমাক বহু প্ৰকাৰে সহায় কৰে। বৰ্তমান এই ছ'চিয়েল মিডিয়াৰ যুগত স্কুল, কলেজ বা অফিচতে হওক, বহু লোকে নিজৰ দিশ হেৰুৱাই পেলায়, যাৰ বাবে বৰ্তমান সময়ত আমাক এজন মেণ্টৰ অতিকৈ প্ৰয়োজন। এজন মেণ্টৰে কেৱল আমাক প্ৰফেচনেল লাইফতেই নহয়, আমাৰ পাৰ্চনেল লাইফতো বহু প্ৰকাৰে সহায় কৰিব পাৰে। যদি আমি প্ৰফেচনেল লাইফৰ কথাই লওঁ, এজন মেণ্টৰে আমাক ফ'কাছড, মটিভেটেড হৈ থকাৰ লগতে যিসমূহ আমাৰ ভুল আছে, সেই ভুলসমূহ আঁতৰাই আগবাঢ়ি যোৱাত সহায় কৰে। তদুপৰি যদি আমি পাৰ্চনেল লাইফৰ কথাই লওঁ, পাৰ্চনেল লাইফত এজন মেণ্টৰে আমাক ইম'চনেল চেলেঞ্জেছ, ছেল্ফ ডাউট এইসমূহ দূৰ কৰি আগবাঢ়ি যোৱাত সহায় কৰে। যদি আমি নিজৰ চাৰিওফালে চাওঁ, শিক্ষক, জ্যেষ্ঠ, অভিভাৱক বা বন্ধু যিয়েই নহওক, যিসকলে আমাক অনুপ্ৰাণিত কৰাত সহায় কৰে, অনুপ্ৰাণিত কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰে, তেওঁলোকে এজন মেণ্টৰ। এজন মেণ্টৰ কোনো যাদুকৰ নহয়, যিয়ে আমাক শক্তি প্ৰদান কৰে। এজন মেণ্টৰে আমাৰ ভিতৰত থকা সেই শক্তিটোক জাগ্ৰত কৰাত সহায় কৰে, যাৰ জৰিয়তে আমি আমাৰ সপোনবোৰ বাস্তৱত ৰূপান্তৰিত কৰিব পাৰোঁ। আশা কৰোঁ মেণ্টৰিঙৰ এই ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব। শেষত মই অধ্যায় নামৰ এই অনুষ্ঠানটোৰ বিষয়ে জনাব বিচাৰোঁ, যাৰ লগত মই 2024 বৰ্ষৰ পৰাই জড়িত হৈ আছোঁ, যিয়ে ফেলোশ্বিপ আৰু স্কলাৰশ্বিপৰ লগতে মেণ্টৰশ্বিপৰ সুবিধাও প্ৰদান কৰে। আৰু অধিক জানিবৰ বাবে আমাৰ ৱেবছাইটটো ভিজিট কৰিব পাৰে। ধন্যবাদ।